এইয়া বন্ধুসকল আপোনালোকে দেখা পাইছে এতিয়া নাপু আমি এতিয়া নাপু খাম বুজিছে আপোনালোকে চিনি পায় নে নাপায় নাপু হা আপোনালোকে দেখা পাইছে মায়ে নাপু কাটি আছে এতিয়া আপোনালোকে নাপু চিনি পায় নে নাপায় নাজানো কিন্তু আমাৰ ইয়াত হ'লে নাপু চাপু এইবিলাক পায় আৰু খায় আৰু মানুহে বুজি পাইছে এতিয়া আপোনালোকৰ পিনে খায় নে নাখায় কমেণ্ট কৰি জনাবচোন অলপমান এতিয়া পিনে নাপুখিনি এনেকৈ কাটি ল'ব আৰু কাটিব তাৰপিছত এইখিনি আৰু ঢেৰ আছে এনেকৈ নাপু এই নাপুখিনি চবখিনি কাটিব তাৰপিছত ভাজিব আৰু বুজিছে কাটি আছে মায়ে ঠিকছে প্ৰথমতে চেপি ল'ব লাগিব কাৰণ এইখিনি আৰু পানী সোমাই থাকিছে সেইকাৰণে কি কবি কওঁ কিবা এটা লাফু না নাফু লাফু নাফু লাফু নাফু লাফু হট লাফু ফু মায়ে আৰু কুটি কুটি শেষ হৈ গ'ল নাফুখিনি এতিয়া শেষ হ'ল যেতিয়া আৰু এতিয়া তেল নাই বোলে তেল আমি আনিব যাওঁ এতিয়া অলপ দোকানলৈ যাওঁ কি না আছে হা এই কোন জপনা মাৰি আহিছে নাই হা অঁ নেমাৰিলে গৰু আহিলে তহঁতৰ বাৰীতে পঠিয়াই দিম মই বন্ধুসকল আপোনালোকে চাই পিনে আমনি পাইছে নেকি যদি আমনি পাইছে তেনেহ'লে আৰু মোৰ ক'বলৈ উপায় নাই তথাপিতো চাই থাকিব লাগিব ন শেষলৈকে বন্ধুসকল মই যে কৈছিলোঁ যে এতিয়া তেল নাই কাৰণে সেইকাৰণে মায়ে মোক এতিয়া 100 টকা এটা দিলে মই এতিয়া দোকানত যাম আৰু আমাৰ গাঁৱৰ আমাৰ আৰু ওচৰ পাজৰ ল'ৰাকেইটা আৰু ল'ৰা ছোৱালীকেইটা বহুত মানে দুষ্ট বুজিছে একদম জেউৰা এপিনে পৰা আহিব মানে জেউৰাবিলাক খুলি খুলি দিছে তাৰপিছত গৰু আহি পিনে ফুলগছ চুলগছ বা মূল্যৱান কিবা বস্তুবিলাক খাই পেলাই এতিয়া সিহঁতৰ ওপৰত বহুত খং উঠে মোৰ বুজিছে হয় নহয় আকৌ দে অঁ তয়ো মাৰ খাবি কিতাপ আৰু দে চাই থাকক আমি দোকানত যাওঁ এতিয়া আমি আহি গ'লো দোকানত এইখন দোকান এইপিনে আছে আইতাই এতিয়া আমাক আইতাই দিব তেল পইচা এইটো ল'লোঁ আমি তেল আমি দোকানৰ পৰা ঘৰত এতিয়া যাত্ৰা আকৌ চলো লাগি গ'লে চব আমি পালোঁহি ঘৰ আনিলোঁ আমি তেল তেনেহ'লে তেলটো এতিয়া থৈ দিম এতিয়া এইখিনি আকৌ পানীত ধুই পিনে এতিয়া আকৌ এক্সট্ৰা এটা চেপি পিনে থৈছে মায়ে দেখিছে আপোনালোকে এয়া হয়নে নহয় চিন্তু হয় অঁ দে ক ধুইছে ক এইপিনে চাই পিনে ক অঁ এনেকৈ কৈছে আপোনালোকে এয়া দেখিছে মায়ে মানে এতিয়া জলকীয়াখিনি কাটি কাটি দি আছে ভোট জলকীয়াটো নিদিয়ে চাগে জলকীয়াখিনি ধুই লৈছে তাৰপিছত এনেকুৱা দি দিছে আগতে ধুই ল'ব লাগে তাৰপিছত এনেকৈ কাটি পিনে দিব লাগে আপোনালোকে দেখিছে হাতখন কিমান পুৰাব সেইটো তেওঁৱে জানে মইতো নাজানো বৰ্তমান মানে হৈ গ'ল এইখিনি মছলা চছলা কাটি জলকীয়া চলকীয়া কাটি আৰু পিঁয়াজো কাটি দিলে চব কাটি হৈ গ'ল এতিয়া মুঠতে বনাব লাগে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো অঁ মায়ে মানে এতিয়া নাফু বনোৱাৰ আগতে দালি বনাইছে বুজি পাইছে দালি বনোৱাৰ পিছতে বোলে নাফু বনাব এয়া দালি বনাই আছে আৰু কি ক'ম আৰু দালিখিনি অলপ তাৰপিছত আমি নাফু বনোৱাটো আপোনালোকক দেখাই দিম বুজি পাইছে আৰু নাফু আপোনালোকে চিনি পাই নাপায় ক'ত লাগে কেনেকৈ লাগে মই অলপ দেখাই দি আছোঁ বলক নাফু লাগে আমাৰ ঘৰৰ পিছপিনে আৰু ঘৰৰ পিছপিনে ক'ত লাগে যোনবিলাক মানে গছবিলাক ভাঙি চাঙি তলত পৰি যায় যেনিবা পচি যায় সেইবিলাকত মানে নাফুবিলাক লাগে সেই নাফুবিলাক এতিয়া আমাৰ বাৰীৰ পিছপিনে আছে আমি আপোনালোকক দেখাই দিম আৰু ইয়া পালোঁহি আমি ইয়াত দেখিছে নহয় নাফুবিলাক এইয়া নাফু এইবিলাক নাফুৱে খোৱা হয় এইবিলাক দেখিছে নহয় এইটো গছজোপা পূৰা মানে আমি ইয়াত কাটি দিছিলোঁ কাটি দিয়াৰ পিছত এইটো গছজোপা পচিছে আৰু ওপৰতো আৰু পানী পোৱাৰ কাৰণে ইয়া নাফু লাগি গৈছে দেখিছে ইয়া নাফু আপোনালোকৰ ঘৰৰ মানে পচা পচিবিলাকতো লাগি থাকিব পাৰে এনেকুৱা হয় নহয় অঁ তই নাফু খাই ভাল পাওঁ নাপাওঁ হা ভাল নাপাওঁ এইটো মানে নাফু যে তেলত ভাজি দিলে ভাল লাগে মানে পানী চানী দি দিলে ইমান ভাল নালাগে বুজি পাইছে এয়া নাফু দেখিছে নহয় বলক এতিয়া মায়ে এতিয়া ভাজিবলৈ সময় হৈ গ'ল চাগে আমি এতিয়া ভাজাটোকে চাওঁনো কেনেকুৱানো ভাজে বুজি পাইছে এতিয়া নাফুটোতো কেনেকুৱা বুলি আৰু ক'ত লাগে আৰু কেনেকুৱা নাফুটোৰ গমটো পালে এতিয়া গছজোপাই পূৰা ভালকৈ দেখাই দিলোঁ ঠিক আছে এতিয়া প্ৰথমতে আপোনালোকে তেল দিব কেৰাহীটো পাতিলে দেখিছে তাৰপিছত তেল দি দিলে এতিয়া তেলখিনি গৰম হ'বৰ কাৰণে ৰখিব লাগিব আৰু আচলতে আমাৰ ঘৰত মানে কিবা গেছ নাই মায়ে এনেকৈ জুইতে বনায় কেনেকুৱা লাগে জুইত বনাই কষ্ট হয়নে নহয় হে কিবা এটা ন মায়ে মানে লাজ পায় সেইকাৰণে মই মায়ে ওলা নাই
সেইকাৰণে সেয়া তেলখিনি দেখিছে নহয় বুৰবুৰণি উঠিবলৈ ধৰিলে আৰু তেলখিনি গৰম হ'বলৈ ধৰিছে আৰু দেখিছে আপোনালোকে এতিয়া আমাৰ ঘৰত মানে গেছৰ অভাৱ আছে মায়ে জুইতে বনাই থাকে গৰমত হ'লেও কিমান কষ্ট কৰি আছে দেখিছে নহয় আপোনালোকে কি ক'ম আৰু সেয়াই আৰু দেখিছে আৰু মই খালি দেখাই আছে আৰু সেইকাৰণে আৰু কষ্ট হোৱাৰ কাৰণে মই তেলকে আনি দিছোঁ আৰু দোকানৰ পৰা আৰু এইয়া দেখিছে এতিয়া পিঁয়াজ দি দিলে দেখিছে এইয়া ৰেডি হৈছে কচলি মে লতাহে ৰেডি হৈ আছে এইয়া দি দিলে আপোনালোকে দেখিছে এইয়া এতিয়া হাতৰ লগত মানে গোটেইখিনিও দি দিব আৰু এতিয়া এইয়া নাপু আৰম্ভ হৈ গ'ল সিজা দেইয়া এয়া নিমখ দিলে হালধি দিলে আৰু কি দিব এতিয়া আৰু কি দিব নাই এয়া ৰঙা জলকীয়া দি দিলে আৰু কি দিবলৈ আছে আৰু একো নাই আৰু চাগে দিব পিছত থাকিলেও তে এতিয়া লৰাই দিছে ধুনীয়াকৈ দেখিছে নাই কেনেকুৱা দেখিছে একদম কিমান ধুনীয়া দেখিছে চাবলৈ ভাল লাগিছে আৰু খাবলৈ কিমান ভাল লাগিব আপোনালোকে অনুভৱ কৰি চাওক আৰু অলপমান তাৰপিছত এয়া বুটমাহ দি দিব লৈছে তে মানে বুটমাহ দি দিলেও ইয়াত মানে সোৱাদটো বেছি অলপ ভাল লাগিব তাৰপিছত মই আনিলোঁ ঢাকনি আৰু কচলি আকৌ এক্সট্ৰাকৈ তেতিয়া ঢাকনিখন মানে ইয়াত ঢাকি দিব ঢাকনিখন ওলাই পিনে এতিয়া অলপ কৰি দিছে পুলোটা এয়া দিছে লাগি ধৰিছে মানে অলপ বেছি টাইম হৈ গ'ল যে কিবা দিয়া ইয়াৰ টেষ্টটো আপোনালোকক ক'ম মই ধৈৰ্য ৰাখক খালি চাই থাকক কেনেকৈ লাগিছে ঘৰত বনাই খাব আকৌ দেই তাকো উল্টা ফুল্টা নাপো ন চব নাপোৱে খাবলৈ নোৱাৰে মানে চাই চিতি ভালকৈ খাব আৰু দেই সোৱাদ হ'বলৈ বঙালী মেমেধু মছলা দি দিছে ইয়াত মানে সোৱাদ আৰু গোন্ধটো মানে অলপ বেলেগ ষ্টাইলৰ হ'ব বুজি পাইছে আপোনালোকক দি দিব বঙালী মেমেধু পাত নাই যদি বজাৰে চজাৰে কিনিবলৈ পায় লোকৰ ঘৰে চৰে পায় পাৰিলে চুৰ কৰি লৈ আনিব পাৰে নাপালে বুজি পাইছে এজোপামান লৈ আনিলে মানে বহুতখিনি হৈ যায় বুজি পাইছে নাই আপোনালোকে বন্ধুসকল মোৰ অলপমান মানে উকুটাই দিওঁতে মায়ে মানে অলপমান ওলাই গৈছে ৰেষ্ট ল'বলৈ মানে বেছি গৰম যে সেইকাৰণে মই আৰু এনেও ঘামিলোঁ তেনেও ঘামিলোঁ মোক কৰিবলগীয়া একো নাই মই আৰু এইখিনি কৰি পিনে আৰু গা চা ধুম আৰু হৈ গ'ল আৰু বুজিছে এইয়া দেখিছে মানে কেৰাহী লাগি ধৰিছে যে সেইকাৰণে অলপ উকুটাই দিয়াটো মানে প্ৰয়োজন বুজিছে এই উকুটাই নিদিলে মানে আৰু লাগি ধৰিব যে না জুইটো কমাই দিছোঁ তথাপিও লাগি ধৰে আৰু তেলো মানে সৰহকৈ দিছোঁ বাৰু তেও লাগি ধৰিছে আৰু কিন্তু বাৰে উকুটাই থাকিব লাগিব তেতিয়াই আৰু হ'ব কামটো এই কোনে জুইত ভাত চাত বনাই চব্জি বনাই ভাল পায় কমেণ্ট কৰি কৰিবচোন এই গৰমত নকৰিলেও নাই বাৰু কাৰণ গৰম পাওঁ যে চবেও বেয়া পায় কৰি পিনে তথাপিও তাৰ ভিতৰতে আমাৰ মায়েৰ নিচিনা থাকিব পাৰে না মানুহ বুজি পাইছে কমেণ্ট পাৰিলে দিব আৰু বুজিছে লাজ কৰা কথা নহয় গেছ থাকিলে আৰু কি আৰু এইটো গেছ আৰু শেষ হৈ যোৱা বস্তু আৰু এইবিলাক আৰু হ'ব আৰু এনেকুৱা দেখিমে ঘাম কেনেকৈ বুজিছে ভাজিখিনি বনাই পিনে হৈ গ'ল এতিয়া মায়ে এইখিনি ওলাই আছে দেখিছে ভিডিঅ'টো মই এতিয়া অলপমান এইটো টেষ্ট কৰি পিনে চাম এক্সট্ৰাকৈ লৈ পিনে কেনেকৈ খোৱাটো এইটো চাম এনেইতো আমি ভাতৰ লগত খাম না ভাতৰ লগত খোৱাটো একেবাৰে নেদেখাং আৰু পিছলৈকে বনোৱাটো কৰাটো ক'ত পায় কেনেকৈ পায় এইখিনি দেখালোঁ এতিয়া মই অলপমান টেষ্ট কৰি পিনে আপোনালোকক কম যে কেনেকুৱা লাগে ঠিক আছে মই ইয়াৰ পৰা মানে অলপকৈ লৈ পিনে খাই চাম কেনেকুৱা লাগিছে খাবলৈ जिसके नहीं खाएगा अभी समझ लो हमारा जगह पे जाएगा ओके আপোনালোকে দেখাটো পাই আছে ন দেখা পাইছে না মই এতিয়া টেষ্ট কৰি পিনে পুৰা ধুনীয়াকৈ সিজি গ'ল আৰু পুৰা ধুনীয়া লাগিছে খাবলৈ মানে নাকো সোৱাদটোৱে বেলেগ বুজি পাইছেনে বেলেগতটো চবত একদম বেলেগ আপোনালোকে ঘৰত এইবিলাক আছে যদি খাব আৰু চব নাকোৱাইটো ভাল নহয় আপোনালোকে এইবিলাক জানি শুনি পিনে খাব আৰু এনেকৈ বনাই পিনে এনেকৈ অলপ জ্বলাটো বেছি দিলে মানে আৰু খাই ভাল লাগে আৰু তেলত পানী দি পিনে বনালে কিন্তু খাই বেয়া লাগে যদি এনেকৈ দি দিয়ে তেলত পূৰা অলপ সৰহকৈ দি পিনে বনাব একদম পূৰা খাই ভাল লাগে
মুঠতে পূৰা ভাল লাগিছে বুজিছে এয়া আজি চবখিনি খাই লওঁ আজিৰ ভিডিঅ'টো ইমানে আছিলে আপোনালোকে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব বুজি পাইছে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তুমি যদি নতুনকৈ আহিছা আৰু ছাবস্ক্ৰাইবটো একেবাৰে কৰিয়ে যাবা দেই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ দে দাদা বাই বাই